নিজে আজি ইএম ৰঞ্জিত বসুমতাৰীৰ ঘৰত আহি ইউপিপিএল দলক যোগদান কৰিছোঁ। আপোনালোকে কি দলৰ আছিল? আমি আগন্ত দিনত হাগ্ৰামা দলত আছিলোঁ। আমি এখন মানে ইউপিপিএলত যোগদান কৰিছোঁ। হাগ্ৰামাক কি বেয়া পাইছে নেকি আপোনালোকে? হাগ্ৰামা বেয়া পাইছে মানে আমাৰ ৰাইজৰ কামবিলাক যিবিলাক কৰোণা আছিল সেইবিলাক আমাক কৰি দিয়া নাই। তাৰ কাৰণে আমি ৰাইজে সকলোৱে আমাৰ ৰাইজে সকলোৱে আমি যোগদান কৰিছোঁ। কি গাঁৱৰ হয় আপুনি? কানিপুৰ গাঁও। কানিপুৰ। আপোনালোকৰ অঞ্চলৰ কাৰণে 17 বছৰ বিপিএফ দলে শাসন কৰিছিলে। আপোনালোকৰ অঞ্চলৰ কাৰণে কি কি ডেভেলপ কৰিছে বুলি ভাবো আপুনি? আমাৰ হাগ্ৰামা দলৰ পৰা আমি আজি 15 বছৰ আছিলোঁ হাগ্ৰামা দলত। আমাৰ গাঁৱত কৰোণে মানে একোৱেই কৰা নাই। আমি দুটা ৰাস্তা ঘাট দলং এটা কৰিছিলোঁ আৰু আমাৰ জমিনৰ বহুত আমাৰ পানীৰ প্ৰয়োজন আছিল। পানীৰ প্ৰয়োজন আমাক দেওয়া নাই। দিম বুলি কৈছিল, এটা দলং দিম বুলি কৈছিল, সিহঁতো দেওয়া নাই। তাৰ কাৰণে আমি বহুত দুখিত হৈ আমি আজি ইউপিপিএলত যোগদান কৰিছোঁ। বৰ্তমানত চৰকাৰ চলা ইউপিপিএল আৰু বিজেপি এলায়েন্স চৰকাৰটো বৰ্তমান ঠিকেই চলিছে বুলি আপুনি? হয়, বৰ্তমান এই চৰকাৰ যোনটো আছে এইটো চৰকাৰক আমি ধন্যবাদ দিব লাগিব যে আমি সকলোৱে জনজাতি একলগত মিলি জুলি কাম কৰি খাই আছোঁ। আমি কাম কৰি খাব পৰাৰ কাৰণে মই এই দলৰ পৰা মই এই দলক ধন্যবাদ জ্ঞাপন কৰিম। নিৰ্বাচনটো বেছি দিন নাই, মাজত 2 দিনহে আছে। হয়, কাক জয়ন্ত বসুমতাৰীক ভোট দি জয়যুক্ত কৰিবলৈ ইচ্ছা আছিল? সম্পূৰ্ণ আমি জয়ন্ত বসুমতাৰী ছাৰক আমি জয়যুক্ত কৰিম বুলি আমি আশা কৰিছোঁ। আপোনালোকে কেইজন জইনিং হৈছে আজি? আজি 53 আছে। 56 জন আছে আমি জইন কৰিম। আপোনালোকৰ ডেকাত ইএম ৰঞ্জিত বসুমতাৰী কেনেকুৱা কাম কৰিছে বুলি ভাবো আপোনালোকে? ইএম ৰঞ্জিত বসুমতাৰী কেনেকুৱা কাম কৰিছে বুলি ভাবো আপুনি অঞ্চলৰ কাৰণে? আমাৰ অঞ্চলৰ কাৰণে কাম কৰিবৰ কাৰণে ছাৰক আমি ভালদৰে কাম কৰি আছে। ছাৰে আৰু কৰিব বুলি আমি আশা কৰি আছোঁ। থেংক ইউ। আছিলে কিমান বছৰ নাংগলত আছিলে আপোনালোক? 17 বছৰ আছিলোঁ। 17 বছৰ। 17 বছৰ পৰা একো কৰা নাই আৰু বাচ্চাগিলা স্কুল কলেজ কিবা কিবি হাবি যাবি এটাও কৰা নাই। তাৰপিছত বাচ্চাগিলা ক'ত যায় এটা কিবা কৰা নাই। ৰাস্তা ঘাটে কিবা বাচ্চাগিলাৰ সুবিধা হৈ আছে সেইটোও কৰা নাই। এখন এই যে ডাঙৰীয়া চাৰা ট্ৰেক্টৰত আহি পেলাই বাচ্চাগিলা খুব সুবিধা হৈ গৈছে। বাচ্চাগিলা নদী মাছ কিবা কিবি মাৰি খাই আছে, একো সুবিধা হোৱা নাই। এখন কোনো শান্তি নাই আৰু কি চাৰত আহি। আগতো কোনো ফালে যাব পৰা নাই, ভাগতো কামত যাব পৰা নাই। ৰাতি হ'লে মানুহগিলা আহিবা ৰাস্তা ঘাটত কিবা গণ্ডগোল কৰিছিল, কিডনাপ হৈছিল, এইগিলা এখন একো নাই আৰু কি শান্তি হৈ আছে। এইজনে আমি ডাঙৰীয়া ছাৰক ভোট দি যোগদান কৰিলোঁ। জয়ন্ত বসুমতাৰীক ভোট দি জয়ন্ত কৰিলোঁ।